সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া বোৱাৰী অন্য এটি ব্লগলৈ। এয়া দেখি ধৰিব পাৰিছে আমি আহি আছোঁ পথাৰলৈ। মোৰ লগত আহি আছে এয়া গুঞ্জন। এনেকুৱা হাই কৈ দিয়া আকৌ। হাই। লাজ কৰে ই কেমেৰা সন্মুখত ওলাবলৈ। গুঞ্জনে মোক কি কৈছে গম পায়নে? আহোঁতেনে অলপ ক্ৰীম লগাই আহিছিলোঁ। কৈছে তুমি পথাৰলৈহে যোৱা বোলে, কিবা ফেশ্বন শ্ব'লৈ নোযোৱা নহয়। এয়া আজিকালি ল'ৰা ছোৱালীৰ কথা। ভাবিলোঁ আজি আমাৰ প্ৰথম ৰুবলৈ দিছে, এয়া ৰুবলৈ আহি আছোঁ। যিহেতু অসমীয়া বোৱাৰী চেনেল, পথাৰৰ পৰিৱেশটো নেদেখুৱালে ভিডিঅ'টো শুৱনি নহ'ব, সেইকাৰণে দেখুৱালোঁ। ভাবিলোঁ আজি আমাৰ এই পথাৰৰ পৰিৱেশটো দেখুৱাই দিওঁ। এয়া আমাৰ গুঞ্জনে কঠীয়া তুলিছে দেই, পাৰিছানে? এয়া আহি পথাৰ পালোহি। মই পথাৰ আহি পোৱালৈ দুডৰা মাটি ৰুই হৈ গ'ল। ইমানে চোকা ৰোৱনী আমাৰ। এতিয়া মই ৰোৱনীক এজনীক চিনাকি কৰাই দিওঁ। এয়া আমাৰ মা ৰুই আছে, এইজনী মোৰ হৰিভকতনী দেই। আৰু এইজনী আমাৰ একদম বৰ ৰসাল মামী, লেঙুৰী মামী। আজি পথাৰত একদম হাঁহি থাকিব পাম আৰু সেইফালে কোৰ মাৰি আছে। ইফালৰ পৰা চাই আছে, চবেই দেখি আছে আপোনালোকক। ৰ'দ দি আছে যে ধৰিব পৰা নাই। এয়া আমাৰ পিংকু দা, তেওঁ আজি একদম আমাৰ এয়া আজি ৰুবলৈ সহায় কৰি দিছে, ট্ৰেক্টৰে হাল বাই দিছে। ভাইটি চাহ খাই আছে। এয়া আমি এতিয়া চাহ খাবলৈ লৈছোঁ। লাইনটো ধুনীয়া লাগিছে ন? এয়া বৌ এতিয়া আহিছে যে পুৰা ৰুবলৈ লাগিছে আৰু। আমাৰ মামীয়ে ৰসাল মামীয়ে গান গাইছে দেই। আমাকো লগতে নিবা, দিন চাক চাক চাক, দিন চাক চাক, দিন চাক চাক চাক, দিন চাক চাক। ধুনীয়া। এনেকে ৰুই থাকিলে আচলতে ভাগৰো নালাগে দেই। আজিৰ দিনটো এয়া ৰোৱা সামৰিলোঁ আৰু সামৰি আমি সকলো আহি আছোঁ ঘৰলৈ। সেইগৰাকী আমাৰ বৌ। আমি কোৰ চোৰ মাৰি আহিছোঁ দেই। অকল ৰিলচ বনাই বনাই আমি ইনষ্টাগ্ৰাম গৰম কৰি নাথাকোঁ, আমি পথাৰো গৰম কৰি থাকোঁ। এই বোলে কোৰ মাৰিলোঁ, এই বোলে ডাঙৰি কঢ়িয়াত একদম ডাঙৰি কঢ়িয়ালোঁ, এতিয়া বোলে কঠীয়া কঢ়িয়ালোঁ। আমি পথাৰৰ পৰা আহিলোঁ। আজি গুঞ্জনে কঠীয়া কেইমুঠি তুলিলা? তিনি মুঠি। বাহ, পাৰিছে দেই আমাৰ গুঞ্জনে কঠীয়া তুলিবলৈ। আৰু আজৰি হৈ অকণমান জ্ঞানক আজি দিনটো পথাৰলৈ এৰি থৈ গ'লোঁ, সেইকাৰণে অকণমান কোচত লৈ লৈছোঁ। জ্ঞান চকু অকণ মাৰি দিয়া। চুম চুম এটা দি দিয়া। উমা উমা ইমান ধুনু ধুনুকৈ চুম দিছে। সকলোৱে মৰম কৰিব দেই আমাৰ জ্ঞান আৰু গুঞ্জনক। ভালেই লাগিলে আজি পথাৰত দেখুৱাইছে আপোনালোকক পথাৰৰ সময়খিনি। আমাক সকলোৱে এনেদৰে লগে ভাগে ৰোৱা বহুত ভাল লাগে। পথাৰত ৰুই একেলগে খোৱা বোৱা কৰি ভাত খোৱা সময়খিনি দেখুৱাবলৈ নহ'লে, কেমেৰামেন নাছিলে আৰু অকণমান সময় ৰ'দ ওলালে, সেইকাৰণে একদম সেইকণ সময় ইমান ভাগৰুৱা অনুভৱ কৰিলোঁ, মানে ফোনটো উলিয়াবলৈ মনেই নগ'লে। একো নাই, সকলোৱে যেনেকৈ পথাৰত ভাত খায় আমিও তেনেদৰেই খালোঁ। বাকী দিয়া নমো অকণ কৈ দিয়া। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ জ্ঞানক সকলোৱে আশীৰ্বাদ কৰিব দেই। আৰু আমাৰ
গাঁৱলীয়া পৰিৱেশত এতিয়া সকলোৱে ঘৰত এটাই সকলোৱে এতিয়া খেতিতে লাগি থকা হয়, সেইটো কামতে বেছি গুৰুত্ব দিয়া হয়। সেইকাৰণে মই এগৰাকী গাঁৱলীয়া অসমীয়া বোৱাৰী হিচাপে আপোনালোকক মই আজি নিজৰ পথাৰৰ পৰিৱেশটোকে দেখুৱালোঁ। সকলোৱে কি লাগে দেহা কি লাগে কি এই কৃষ্ণ কৰিব লাগে মই কৃষ্ণ কৰিব লাগে কৃষ্ণ কৃষ্ণ ইয়াক লৈ ভিডিঅ' বনালে এনেকুৱাই হয় আৰু ইয়াক লৈ থাকিলে অকল ইয়াক খেলাই থাকিব লাগিব। ইয়াক এনেকৈ কুক ভাগ অকণ কৰি দিয়া কুক টুট অকল আমাৰ জ্ঞানক খেলিয়ে থাকিব লাগে। সি এনেই বহি থাকি ভাল নাপায় মানে। টুট 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 ভাগ কুক ভাগ যি কি নহওক আজি মোৰ এই ভিডিঅ'টো সকলোৱে আশা কৰোঁ ভালেই পাব। আৰু যদি কিবা ভুল হৈছে মোৰ ভুলখিনি ক্ষমা কৰি দিব। আৰু মই ভিডিঅ'বোৰ ভালদৰে এডিট কৰিব শিকা নাই, নতুনকৈ যিহেতু শিকিছোঁ। যিকোনো এটা কাম কি হ'ল দেহা কৰি থাকিলেহে আচলতে মানে শিকিব পাৰি। সেইকাৰণে কৰি গৈ আছোঁ, নিশ্চয় সফল হ'ব পাৰিম বুলি আশা কৰিছোঁ। আৰু আপোনালোকেও মোক সহায় সহযোগিতা আগবঢ়াব সকলোৱে। মোৰ চেনেলটোক যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ এই চেনেলটোক সকলোৱে আঁকোৱালি লৈ ভালদৰে আগুৱাই লৈ যাব তাকে কামনা কৰিলোঁ। এয়া খেলিয়ে থাকিব লাগে। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে লগ পোৱা আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। আমাৰ জ্ঞানী উৎপাত কৰিছে। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ, বাই 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 চুম এটা দি দিয়া বাই 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 বাই। ধন্যবাদ সকলোলৈকে, পুনৰ লগ পাম।